আপুনি বাৰু কেতিয়াবা সপোনত সাপ দেখা পাইছেনে? সপোনত সাপ দেখা পোৱাটো ভালনে বেয়া? সপোনত সাপ দেখিলে লাভ হয় নে হানি হয়? মানুহে সপোনত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সাপ দেখা পায় আৰু সেই সপোনবোৰে বিভিন্ন অৰ্থ প্ৰকাশ কৰে। প্ৰাচীন পুৰাণত সেই সপোনবোৰৰ অৰ্থৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰা হৈছে। এই সপোনবোৰৰ আমাৰ জীৱনৰ লগত কিবা নহয় কিবা সম্পৰ্ক থাকে। অতীজৰে পৰা আমাৰ সমাজত সাপক পূজনীয় বুলি গণ্য কৰা হয় আৰু সেই সাপ যদি আমাৰ সপোনত দেখা দিয়ে তেন্তে সেই সপোনে আমাৰ ভৱিষ্যত জীৱনৰ বিষয়ে কিছুমান ইংগিত দিয়ে আৰু সেই ইংগিতসমূহৰ কিছুমান ইমানেই গুৰুত্বপূৰ্ণ যে আমি সেইবোৰক আওকাণ কৰা উচিত নহয়। আজি আমি সপোনত বিভিন্ন ধৰণৰ সাপ দেখা আৰু সেই সপোনৰ কিছুমান গোপন ৰহস্যৰ বিষয়ে ক'বলৈ লৈছোঁ। যি গোপন ৰহস্য কথা ভগৱান শিৱই মাতা পাৰ্বতীক কৈছিল। এই কথাখিনিৰ জৰিয়তে আপুনি অলপ হ'লেও নিশ্চয় উপকৃত হ'ব। গতিকে এই ভিডিঅ'টো মনোযোগেৰে চাব। এবাৰ ভগৱান শিৱ আৰু দেৱী পাৰ্বতী কৈলাশত একেলগে বহি আছিল। তেনে সময়তে মাতা পাৰ্বতীয়ে ভগৱান শিৱক সুধিলে, হে প্ৰভু, মানুহে শুই থকাৰ সময়ত যি সপোন দেখে সেই সপোনে মানুহৰ জীৱনত কি প্ৰভাৱ পেলায়? মানুহে দেখা সপোনবোৰৰ অৰ্থ কি? এটা সপোনৰ আঁৰত কোনো গোপন ৰহস্য লুকাই থাকে নেকি? আপুনি কৃপা কৰি মোক সপোনৰ ৰহস্য কথা কওক প্ৰভু। দেৱী পাৰ্বতীৰ প্ৰশ্ন শুনি ভগৱান শিৱই হাঁহি মাৰি ক'লে, হে দেৱী, সপোন হৈছে মানুহৰ অৱচেতন মনৰ অভিব্যক্তি। সপোন হৈছে মানুহৰ জীৱনৰ পৰিঘটনা, আৱেগ আৰু আকাংক্ষাৰ প্ৰতিফলন। প্ৰতিটো সপোনৰ কিছুমান অৰ্থ থাকে আৰু আগন্তুক ঘটনাৰ আগতীয়া জাননী দিয়ে। দেৱী পাৰ্বতীয়ে পুনৰ সুধিলে, হে প্ৰভু, যদিহে কোনোবাই সপোনত সাপ দেখা পায় তেন্তে তাৰ অৰ্থ কি? মানুহে কিয় সপোনত সাপ দেখা পায়? সপোনত সাপ দেখা পালে তাৰ পৰা কিবা ইংগিত পোৱা যায় নেকি? আপুনি কৃপা কৰি এই বিষয়ে মোক বিতংভাৱে কওক প্ৰভু। ভগৱান শিৱই উত্তৰ দিলে, হে দেৱী, তুমি উচিত প্ৰশ্ন কৰিছা। সপোনত যদি সাপ দেখা যায় তেন্তে ই ভৱিষ্যতৰ লগত জড়িত এক গুৰুত্বপূৰ্ণ সংকেতৰ বিষয়ে ইংগিত দিয়ে। এই বিষয়টো বুজাই দিয়াৰ আগতে মই তোমাক এটা প্ৰাচীন কাহিনী ক'ম। এই কাহিনীটো শুনাৰ পাছত তুমি জানিব পাৰিবা যে সপোনত সাপ কিয় দেখা দিয়ে। গতিকে এই কাহিনীটো তুমি সম্পূৰ্ণৰূপে শুনিব লাগিব। যিয়ে এই কাহিনীটো ভালদৰে শুনে তেওঁ সপোনৰ শুভ ফল প্ৰাপ্ত কৰে আৰু সপোনে ইংগিত দিয়া আগন্তুক বিপদবোৰ ৰোধ কৰাৰ উপায় লাভ কৰে। দেৱী পাৰ্বতীয়ে ক'লে, হে প্ৰভু, এই কাহিনীটো মই নিশ্চয় মন দি শুনিম। আপুনি অনুগ্ৰহ কৰি সেই কাহিনীটো কওকচোন। তেতিয়া মহাদেৱে দেৱী পাৰ্বতীৰ আগত সেই কাহিনীটো ক'বলৈ আৰম্ভ কৰে। প্ৰাচীন কালত এজন মহান ৰজা আছিল যাৰ নাম আছিল দেৱদত্ত। ৰজা দেৱদত্ত পৰম প্ৰতাপী বীৰ, ধৰ্মপৰায়ণ, ন্যায়প্ৰিয় আৰু প্ৰজা হিতৈষী আছিল। তেওঁৰ ৰাজ্য বিশাল আৰু সমৃদ্ধিশালী আছিল। প্ৰজাসকলে তেওঁক অসীম শ্ৰদ্ধা কৰিছিল তথা ভাল পাইছিল, কিয়নো তেওঁ নিজৰ প্ৰজাৰ সমস্যাবোৰ
ভালদৰে শুনিছিল আৰু সেইবোৰ সমাধানৰ চেষ্টা কৰিছিল। ৰজা দেৱদত্ত ভগৱান শিৱৰ মহান ভক্ত আছিল। তেওঁ নিয়মিতভাৱে যজ্ঞ আৰু ধৰ্মীয় পূজা পাঠ কৰিছিল। ৰজা দেৱদত্তৰ ৰাণীৰ নাম আছিল সুভদ্ৰা। ৰাণী সুভদ্ৰা অতি ৰূপৱতী, গুণৱতী তথা বুদ্ধিমতী আছিল। ৰাণীয়ে সকলো পৰিস্থিতিতে ৰজাক সহায় কৰিছিল। কিন্তু ৰজাৰ ৰাণীৰ কোনো সন্তান নাছিল, যাৰ বাবে তেওঁলোক কেতিয়াবা চিন্তিত হৈ পৰিছিল। এদিন ৰাতি শুই থাকোঁতে ৰজা দেৱদত্তই এটা অতি আচহুৱা সপোন দেখিলে। ৰজাই দেখিলে যে তেওঁৰ ভৰিৰ ওচৰত এটা মৰা সাপ পৰি আছে। এই সপোন দেখি ৰজাই বৰ ভয় খাইছিল। সাৰ পোৱাৰ পাছত তেওঁ এই সপোন ৰাণী সুভদ্ৰাক ক'লে। ৰজা দেৱদত্তই চিন্তিত হৈ ৰাণীক সুধিলে, হে প্ৰিয়ে, মই সপোনত এটা মৰা সাপ দেখিছোঁ। ইয়াৰ অৰ্থ কি হ'ব পাৰে? ৰাণী সুভদ্ৰাই ৰজাক সান্তনা দি ক'লে, হে স্বামী, সপোনে সদায় কিবা নহয় কিবা ইংগিত দিয়ে। কিন্তু আপুনি আজি যি সপোন দেখা পাইছে ইয়াৰ অৰ্থ মই নাজানো। গতিকে সপোনৰ অৰ্থ জানিবলৈ আমি এজন বিদ্বান ঋষিৰ সহায় লোৱা উচিত। তেতিয়া ৰজাই নিজৰ মন্ত্ৰীসকলক ৰাজসভালৈ মাতি ক'লে, হে মন্ত্ৰীসকল, আজি মই এটা অতি অদ্ভুত সপোন দেখিছোঁ। মই সপোনত এটা মৰা সাপ দেখিলোঁ, যিটো মোৰ ভৰিৰ ওচৰত পৰি আছিল। এই সপোনৰ অৰ্থ কি হ'ব পাৰে আপোনালোক সকলোৱে ইয়াৰ ৰহস্য উদ্ধাৰ কৰি আনক। ৰজাৰ আদেশ মানি সকলো মন্ত্ৰীয়ে গৈ নগৰত বাস কৰা অনেক ঋষিক সপোনৰ অৰ্থৰ বিষয়ে সুধিলে। কিন্তু এই সপোনৰ অৰ্থ কোনেও ক'ব নোৱাৰিলে। সেয়েহে তেওঁলোকে উভতি আহি ৰজাক ক'লে, হে মহাৰাজ, আমাৰ ৰাজ্যত আপোনাৰ সপোনৰ অৰ্থৰ বিষয়ে ক'ব পৰা কোনো নাই। তেনেতে ৰজাৰ ওচৰলৈ আন এজন মন্ত্ৰী আহি ক'লে, হে মহাৰাজ, আমাৰ ৰাজ্যৰ ওচৰৰ অৰণ্যত আস্তিক ঋষি বাস কৰে, যিয়ে সৰ্পনাশক যজ্ঞৰ পৰা সকলো নাগক ৰক্ষা কৰিছিল। সেয়েহে তেওঁক সাপৰ ৰক্ষক বুলি গণ্য কৰা হয়। আমি তেওঁৰ ওচৰলৈ যোৱা উচিত। কেৱল তেওঁহে আপোনাক আপোনাৰ সপোনৰ অৰ্থ ক'ব পাৰিব। তেতিয়া ৰজা দেৱদত্তই আস্তিক মুনিৰ আশ্ৰমলৈ যোৱাৰ সিদ্ধান্ত ল'লে। তাৰ পাছত ৰজাই ৰথত বহি আস্তিক মুনিৰ আশ্ৰম পালেগৈ। ৰজাক দেখি আস্তিক মুনিয়ে আদৰণি জনাই ক'লে, হে ৰাজন, আমাৰ আশ্ৰমলৈ আপোনাক স্বাগতম। আজি কি কাৰণত আমাৰ আশ্ৰমলৈ আপোনাৰ আগমন ঘটিল? আপোনাৰ কি সমস্যা হৈছে কওকচোন। তেতিয়া ৰজা দেৱদত্তই ক'লে, হে মুনিবৰ, মই আপোনাৰ ওচৰত এটা সহায় বিচাৰি আহিছোঁ। ৰাতি মই সাপৰ অদ্ভুত সপোন এটা দেখিলোঁ। তাৰ অৰ্থ জানিবলৈকে মই আপোনাৰ ওচৰলৈ আহিছোঁ। ৰজাৰ কথা শুনি আস্তিক মুনিয়ে ক'লে, হে ৰাজন, আপুনি সাপৰ বিষয়ে যি সপোন দেখিছে কোনো সংকোচ নোহোৱাকৈ কওক। সপোনত সাপ দেখাৰ নিশ্চয় কিছু অৰ্থ আছে। গতিকে আপুনি দেখা সপোনটোৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰক। ৰজা দেৱদত্তই ক'লে, হে ঋষিবৰ, যোৱা নিশা মই এটা অদ্ভুত সপোন দেখিলোঁ। মই দেখিলোঁ যে মোৰ ভৰিৰ ওচৰত এটা মৰা সাপ পৰি আছে। আপুনি কৃপা কৰি এই সপোনৰ অৰ্থ কওকচোন। ৰজাৰ কথা ভালদৰে শুনি লৈ আস্তিক মুনিয়ে ক'লে, হে ৰাজন, সপোনত যদি মৰা সাপ দেখা যায় তেন্তে তাৰ অৰ্থ হ'ল আপোনাৰ জীৱনত থকা সকলো বাধা বিঘিনি সোনকালে নাইকিয়া হ'ব।
এইটো এটা শুভ সংকেত। গতিকে আপুনি চিন্তামুক্ত হৈ ঘৰলৈ যাওক। ইয়াত ভয় কৰিব লগা একো নাই। তেতিয়া ৰজা দেৱদত্ত প্ৰসন্ন হৈ আস্তিক মুনিক প্ৰণাম জনাই ৰাজপ্ৰাসাদলৈ উভতি আহিল। এই সপোনৰ ফলস্বৰূপে কিছুদিনৰ পাছত ৰাজ্যত শত্ৰুৱে সৃষ্টি কৰা সকলো সমস্যা আৰু অশান্তি নোহোৱা হৈ পৰিল। এই সংকটৰ পৰা মুক্ত হৈ ৰজাই বৰ আনন্দিত হৈছিল। তাৰ পাছদিনা ৰাতি ৰজা দেৱদত্তই আন এটা সাপৰ সপোন দেখিলে। সেই সপোনত ৰজা দেৱদত্তই দেখিলে যে তেওঁ এটা ডাঙৰ সাপ ধৰি আছে। ৰাতিপুৱা সাৰ পাই ৰজাই লগে লগে আস্তিক মুনিৰ ওচৰলৈ গৈ সুধিলে, হে ঋষিবৰ, মই সপোনত দেখিলো যে মই এটা ডাঙৰ সাপ ধৰি আছো। ইয়াৰ অৰ্থ কি? আস্তিক মুনিয়ে ক'লে, হে ৰাজন, যদিহে আপুনি সপোনত নিজকে সাপ ধৰি থকা অৱস্থাত দেখিছে তেন্তে সেয়াও শুভ লক্ষণ। এই সপোনে এইটো ইংগিত দিয়ে যে ভৱিষ্যতে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ধন সম্পত্তি লাভ কৰিব আৰু সেই ধন সঠিকভাৱে ব্যৱহাৰ কৰিব। কিছুদিন পাছত ৰজাই এখন ডাঙৰ যুদ্ধত জয়লাভ কৰিলে আৰু ৰাজ্যৰ ধন সম্পত্তি বৃদ্ধি পালে। ৰজা দেৱদত্তৰ তৃতীয় সপোন। আন এদিন ৰাতি ৰজা দেৱদত্তই এটা সাপ উৰি থকা দেখিলে। ৰাতিপুৱা সাৰ পাই ৰজাই লগে লগে আস্তিক মুনিৰ ওচৰলৈ গৈ সুধিলে, হে ঋষিবৰ, আজি মই সপোনত এটা উৰি থকা সাপ দেখিছো। ইয়াৰ অৰ্থ কি? তেতিয়া আস্তিক মুনিয়ে ক'লে, হে ৰাজন, সপোনত যদি সাপ উৰি থকা দেখা যায় তেন্তে সেয়া উন্নতি আৰু প্ৰগতিৰ চিন। এই সপোন দেখাৰ পাছত ৰজা দেৱদত্তৰ ৰাজ্যত বাণিজ্য আৰু কৃষিৰ উন্নতি আৰম্ভ হয়। ৰজা দেৱদত্তৰ চতুৰ্থ সপোন। কিছুদিনৰ পাছত ৰজা দেৱদত্তই সপোনত বাৰে বাৰে এটা কলা সাপ দেখিলে। ৰজাই চিন্তিত হৈ আস্তিক মুনিৰ ওচৰলৈ গৈ সুধিলে, হে মুনিবৰ, মই সপোনত বাৰে বাৰে এটা কলা সাপ দেখিছো। ইয়াৰ অৰ্থ কি? আস্তিক মুনিয়ে ক'লে, হে ৰাজন, যদি সপোনত বাৰে বাৰে কলা সাপ দেখা যায় তেন্তে সেয়া কাল সৰ্প দোষৰ চিন। অৱশ্যে জ্যোতিষত ইয়াৰ সমাধানৰ কথা উল্লেখ কৰা হৈছে। আস্তিক মুনিৰ নিৰ্দেশ অনুযায়ী ৰজাই পূজা কৰি সেই পাপৰ পৰা মুক্ত হ'ল। ৰজা দেৱদত্তৰ পঞ্চম সপোন। তাৰ পাছত এদিন ৰাতি ৰজা দেৱদত্তই সপোনত এটা সেউজীয়া সাপ দেখিলে। ৰাতিপুৱা সাৰ পাই ৰজাই লগে লগে আস্তিক মুনিৰ ওচৰলৈ গৈ সুধিলে, হে মুনিবৰ, মই সপোনত এটা সেউজীয়া সাপ দেখিছো। ইয়াৰ অৰ্থ কি? আস্তিক মুনিয়ে ক'লে, হে ৰাজন, সপোনত যদি সেউজীয়া সাপ দেখা যায় তেন্তে সেয়া এক শুভ লক্ষণ আৰু ই অদূৰ ভৱিষ্যতে আপোনাৰ লগত কিবা এটা ভাল হোৱাৰ ইংগিত দিয়ে। এই সপোন দেখাৰ পাছত ৰজাৰ ৰাজ্যত বহুত ভাল শস্য উৎপাদন হৈছিল আৰু প্ৰজাসকলে অতি সুখী জীৱন যাপন কৰিবলৈ ধৰিলে। ৰজা দেৱদত্তৰ ষষ্ঠ সপোন। আন এদিন ৰাতি ৰজা দেৱদত্তই সপোনত এটা বগা সাপ দেখিলে। ৰাতিপুৱা সাৰ পাই ৰজাই লগে লগে আস্তিক মুনিৰ ওচৰলৈ গৈ সুধিলে, হে মুনিবৰ, মই সপোনত এটা বগা ৰঙৰ সাপ দেখিলো। ইয়াৰ অৰ্থ কি? আস্তিক মুনিয়ে ক'লে, হে ৰাজন, সপোনত বগা ৰঙৰ সাপ দেখাটো শুভ লক্ষণ, যাৰ বাবে ধন লাভ কৰা হয়। কিছুদিন পাছত ৰজাই অজ্ঞাত উৎসৰ পৰা বহুত ধন লাভ কৰিলে।
ৰজা দেৱদত্তৰ সপ্তম সপোন। এদিন ৰজা দেৱদত্তই সপোনত দেখিলে যে এটা সাপ ভয়তে পলাই গৈছে। ৰাতিপুৱা সাৰ পাই ৰজাই আস্তিক মুনিৰ ওচৰলৈ গৈ সুধিলে, হে মুনিবৰ, মই সপোনত এটা সাপক ভয়ত পলাই যোৱা দেখিলোঁ, ইয়াৰ অৰ্থ কি? আস্তিক মুনিয়ে ক'লে, হে ৰাজন, যদি আপুনি সপোনত কাৰোবাৰ ভয়ত সাপক পলাই যোৱা দেখিছে তেন্তে সেয়া এক অশুভ লক্ষণ আৰু আপুনি শত্ৰুৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে বুলি ইংগিত দিয়ে। এই সপোন দেখাৰ কিছুদিন পাছত ৰজাৰ ঘনিষ্ঠ মন্ত্ৰী এজনে তেওঁক বিশ্বাসঘাতকতা কৰে। কিন্তু ৰজাই যিহেতু সপোনৰ ইংগিত লাভ কৰি সতৰ্ক হৈ আছিল, গতিকে তেওঁ সেই মন্ত্ৰীজনক কৰায়ত্ব কৰি কাৰাগাৰত দিলে। ৰজা দেৱদত্তৰ অষ্টম সপোন। আন এদিন ৰজা দেৱদত্তই সপোনত দেখিলে যে তেওঁক সাপে খুটিছে। এই সপোন দেখি ৰাতিপুৱা সাৰ পাই ভয়তে ৰজাই আস্তিক মুনিৰ ওচৰলৈ গৈ সুধিলে, হে মুনিবৰ, আজি সপোনত মোক সাপে খুটা দেখিছোঁ, ইয়াৰ অৰ্থ কি? আস্তিক মুনিয়ে ক'লে, হে ৰাজন, সপোনত যদি কোনো সাপে খুট মাৰে অথবা খেদি যায় তেন্তে সেয়া কোনো অশুভ ঘটনাৰ ইংগিত। কিছুদিনৰ পাছত সঁচাকৈয়ে ৰজা বেমাৰত পৰিল, কিন্তু ঋষিৰ আশীৰ্বাদত তেওঁ সুস্থ হৈ উঠিল। ৰজা দেৱদত্তৰ নৱম সপোন। এদিন ৰজা দেৱদত্তই সপোনত এহাল সাপৰ যোৰা দেখিলে। ৰাতিপুৱা হোৱাত ৰজাই আস্তিক মুনিৰ ওচৰলৈ গৈ সুধিলে, হে মুনিবৰ, মই সপোনত এহাল সাপৰ যোৰা দেখিলোঁ, ইয়াৰ অৰ্থ কি? আস্তিক মুনিয়ে ক'লে, হে ৰাজন, যদিহে আপুনি সপোনত এহাল সাপৰ যোৰা দেখা পায় তেন্তে ইয়াৰ অৰ্থ এয়ে যে আপোনাৰ পূৰ্বপুৰুষে আপোনাক এই ইংগিত দিছে যে আপুনি আপোনাৰ কুলৰ দেৱতাক পূজা কৰিব লাগে। তেতিয়া ৰজাই ঋষিৰ নিৰ্দেশ অনুযায়ী কুল দেৱতাক পূজা কৰিছিল, যাৰ বাবে তেওঁৰ ৰাজ্যত সুখ সমৃদ্ধিৰ বৃদ্ধি হৈছিল। ৰজা দেৱদত্তৰ দশম সপোন। এদিন ৰজা দেৱদত্তই সপোনত দেখিলে যে তেওঁৰ সিংহাসনত এটা সাপৰ পোৱালি বহি আছে। ৰাতিপুৱা ৰজাই আস্তিক মুনিৰ ওচৰলৈ গৈ সুধিলে, হে মুনিবৰ, মই সপোনত দেখিলোঁ যে মোৰ সিংহাসনত এটা সাপৰ পোৱালি বহি আছে, ইয়াৰ অৰ্থ কি? আস্তিক মুনিয়ে ক'লে, হে ৰাজন, যদিহে সপোনত সাপৰ পোৱালি দেখা যায় আৰু সেইটো আপোনাৰ সিংহাসনত বহি থাকে তেন্তে ই এইটো ইংগিত দিয়ে যে অতি সোনকালে আপোনাৰ ঘৰত এটা শিশু জন্ম হ'ব, আপোনাৰ পুত্ৰ মহান হ'ব আৰু আপোনাৰ ৰাজ্যৰ অধিকাৰী হ'ব। ৰজাই সপোন দেখাৰ কেইমাহমানৰ পাছত ৰাণী সুভদ্ৰাই এটা পুত্ৰ সন্তান জন্ম দিয়ে। সেই পুত্ৰ ডাঙৰ হৈ মহান ৰজা হৈ পৰিল আৰু পিতৃৰ ৰাজ্যৰ উত্তৰাধিকাৰী হ'ল। ৰজা দেৱদত্তৰ একাদশ সপোন। এদিন ৰাতি ৰজা দেৱদত্তই সপোনত এটা সাপ আৰু এটা নেউলৰ মাজত হোৱা যুদ্ধ দেখা পালে। ৰাতিপুৱা সাৰ পাই ৰজাই আস্তিক মুনিৰ ওচৰলৈ গৈ সুধিলে, হে মুনিবৰ, মই সপোনত সাপ আৰু নেউলৰ মাজত হোৱা যুদ্ধ দেখা পালোঁ, ইয়াৰ অৰ্থ কি? আস্তিক মুনিয়ে ক'লে, হে ৰাজন, সপোনত যদি সাপ আৰু নেউলৰ মাজত যুদ্ধ দেখা যায় তেন্তে এই সপোনে আপোনাৰ গোপন শত্ৰু আপোনাৰ সন্মুখত প্ৰকাশ পোৱাৰ ইংগিত দিয়ে আৰু তেওঁৰ লগত আপোনাৰ যুদ্ধ হ'ব। কিছুদিনৰ পাছত ৰজাৰ গোপন শত্ৰু উন্মোচিত হ'ল আৰু ৰজাই তেওঁক যুদ্ধত পৰাস্ত কৰিলে। ৰজা দেৱদত্তৰ দ্বাদশ সপোন। এদিন ৰজা দেৱদত্তই সপোনত দেখিলে যে এটা সাপে
শিৱলিংগৰ চাৰিওফালে মেৰিয়াই আছে। ৰাতিপুৱা হোৱাত ৰজাই আস্তিক মুনিৰ ওচৰলৈ গৈ সুধিলে, হে মুনিবৰ, আজি মই সপোনত শিৱলিংগত এটা সাপ মেৰিয়াই থকা দেখিছোঁ, ইয়াৰ অৰ্থ কি? তেতিয়া আস্তিক মুনিয়ে ক'লে, হে ৰাজন, যদিহে আপুনি সপোনত শিৱলিংগৰ চাৰিওফালে কোনো সাপ মেৰিয়াই থকা দেখা পায়, তেন্তে ই ইংগিত দিয়ে যে আপুনি ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিব আৰু আপোনাৰ কিছুমান বিশেষ মনোকামনা পূৰ্ণ হ'ব। ইয়াৰ পাছত ৰজাই ভগৱান শিৱৰ পূজা কৰিলে আৰু তেওঁৰ বিশেষ মনোকামনা পূৰ্ণ হ'ল। ৰজা দেৱদত্তৰ ত্ৰয়োদশ সপোন। এদিন ৰজা দেৱদত্তই এটা ভয়ানক সপোন দেখিলে। তেওঁ দেখিলে যে তেওঁৰ বুকুত কলা সাপ এটা বহি আছে। এই সপোন দেখি ৰজাই বৰ ভয় খালে। ৰাতিপুৱা হোৱাৰ লগে লগে আস্তিক মুনিৰ ওচৰলৈ গৈ ৰজাই সুধিলে, হে মুনিবৰ, মই এটা ভয়ানক সপোন দেখিছোঁ। সপোনত মই মোৰ বুকুত এটা কলা সাপ বহি থকা দেখিলোঁ, ইয়াৰ অৰ্থ কি? আস্তিক মুনিয়ে গম্ভীৰ মাতেৰে ক'লে, হে ৰাজন, এই সপোন আপোনাৰ বাবে এক গুৰুতৰ সতৰ্কবাণী। এই সপোনৰ অৰ্থ হ'ল আপোনাৰ মৃত্যু ওচৰ চাপিছে। আপুনি অবিলম্বে ভগৱান শিৱৰ পূজা আৰম্ভ কৰক। কেৱল তেওঁহে আপোনাক এই সংকটৰ পৰা ৰক্ষা কৰিব পাৰিব। ঋষিৰ কথা শুনি ৰজা দেৱদত্তই বৰ ভয় খালে আৰু লগে লগে ভগৱান শিৱৰ পূজা কৰিবলৈ ধৰিলে। তেওঁ কঠোৰ ব্ৰত কৰি ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ বহুতো যজ্ঞ অনুষ্ঠান কৰিছিল। তেতিয়া ভগৱান শিৱ ৰজা দেৱদত্তৰ ভক্তি আৰু তপস্যাত সন্তুষ্ট হৈ তেওঁৰ সন্মুখত প্ৰকট হৈ ক'লে, হে ৰাজন, তোমাৰ ভক্তি আৰু তপস্যাত মই সন্তুষ্ট। তুমি তোমাৰ মৃত্যুৰ ভয়ত নহয়, শুদ্ধ মনেৰে মোক পূজা কৰিলা। সেয়েহে মই তোমাক আশীৰ্বাদ দিছোঁ যে তুমি দীৰ্ঘায়ু হৈ সুস্থ আৰু সুখী জীৱন যাপন কৰিবা। এনেদৰে ভগৱান শিৱই ৰজাক আশীৰ্বাদ দিলে আৰু তেওঁৰ মৃত্যুৰ সংকট দূৰ হ'ল। তাৰ পাছত ৰজা দেৱদত্তই দীৰ্ঘদিন ধৰি সুখ আৰু শান্তিৰে নিজৰ ৰাজ্য শাসন কৰিছিল। ভগৱান শিৱৰ মুখে এই কাহিনী শুনি দেৱী পাৰ্বতীয়ে ক'লে, হে প্ৰভু, এইটো বৰ সুন্দৰ আৰু জ্ঞানবৰ্ধক কাহিনী। এতিয়া মই সপোনৰ গুৰুত্ব আৰু ই আমাৰ জীৱনত কেনে প্ৰভাৱ পেলায় সেই কথা বুজি পাইছোঁ। তেতিয়া ভগৱান শিৱই হাঁহি মাৰি ক'লে, হে পাৰ্বতী, সপোনে আমাক আমাৰ অৱচেতন মনৰ গভীৰতাৰ সৈতে সংযোগ কৰে আৰু আমাক গুৰুত্বপূৰ্ণ ইংগিত দিয়ে। আমি সেইবোৰ বুজিবলৈ চেষ্টা কৰা উচিত। হে পাৰ্বতী, ৰজা দেৱদত্তৰ সপোনেই প্ৰমাণ কৰিলে যে প্ৰতিটো সপোনেই আমাক একোটা ইংগিত দিয়ে। যদিহে সপোনত মৃত সাপ দেখা যায়, তেন্তে এই সপোনটোৱে জীৱনৰ বাধা আৰু সংকটৰ অন্ত পৰাৰ ইংগিত দিয়ে। এই সপোনে মানুহৰ জীৱনৰ সমস্যাবোৰ নাইকিয়া হৈ সুখৰ সময় আহিবলৈ লৈছে বুলি আগজাননী দিয়ে। যদিহে কোনোবাই সপোনত সাপ ধৰে, তেন্তে এই সপোনে ইংগিত দিয়ে যে সেই ব্যক্তিজনে নিজৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ধন সম্পত্তি আহৰণ কৰিব আৰু ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিব। ই সফলতা আৰু সমৃদ্ধিৰ প্ৰতীক। যদিহে আপুনি সপোনত উড়ন্ত সাপ দেখা পায়, তেন্তে এই সপোনটো হৈছে উন্নতি আৰু প্ৰগতিৰ প্ৰতীক। ইয়াৰ অৰ্থ হ'ল ব্যক্তিজনৰ জীৱনত উন্নতি আৰু প্ৰগতি হ'ব। যদি সপোনত কলা ৰঙৰ সাপ দেখা যায়,
তেন্তে সেয়া কালসৰ্প দোষৰ চিন। এইটো অশুভ, কিন্তু ইয়াৰ সমাধান সম্ভৱ, যিয়ে ব্যক্তিজনক সেই দোষৰ পৰা মুক্তি দিব পাৰে। সপোনত যদি সেউজীয়া সাপ দেখা যায় তেন্তে ই এক শুভ লক্ষণ আৰু অদূৰ ভৱিষ্যতৰ ভাল কিবা হোৱাৰ আগজাননী দিয়ে। এইটো সুখ আৰু সমৃদ্ধি প্ৰাপ্তিৰ ইংগিত। সপোনত যদি বগা ৰঙৰ সাপ দেখা যায় তেন্তে সেয়া ধন সম্পত্তি প্ৰাপ্তিৰ ইংগিত। এই সপোনটোৱে আৰ্থিক সমৃদ্ধি আৰু সফলতাৰ ইংগিত দিয়ে। সপোনত যদি কোনো সাপ মানুহৰ ভয়ত পলাই যায় তেন্তে সেয়া এক অশুভ লক্ষণ। এই সপোনটোৱে ইংগিত দিয়ে যে আপুনি আপোনাৰ শত্ৰুৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে, গতিকে তাৰ বাবে সাৱধান হোৱাৰ প্ৰয়োজন আছে। সপোনত যদি সাপে কোনো মানুহক কামোৰে তেন্তে সেয়া কোনো অশুভ ঘটনাৰ ইংগিত, যিটো ব্যক্তিজনৰ স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি ভাবুকি হ'ব পাৰে। যদি সপোনত এহাল যোৰা সাপ দেখা যায় তেন্তে সেয়া পূৰ্বপুৰুষৰ নিৰ্দেশ লাভ কৰাৰ ইংগিত। এই সপোনে কয় যে ব্যক্তিজনে কুলৰ দেৱতাক পূজা কৰিব লাগে, যাতে পৰিয়ালত সুখ শান্তি অটুট থাকে। সপোনত যদি কোনো সাপৰ পোৱালি সিংহাসনত বহি থকা দেখা যায় তেন্তে এই সপোনটোৱে ঘৰলৈ শিশুৰ আগমনৰ ইংগিত দিয়ে, যিয়ে সমাজত উচ্চ পদবী লাভ কৰিব। এয়া এক শুভ আৰু উৎসাহজনক সপোন। সপোনত যদি সাপ আৰু নেউলৰ মাজত হোৱা যুদ্ধ দেখা যায় তেন্তে সেয়া গোপন শত্ৰুৰ প্ৰকাশ আৰু তাৰ লগত সংঘাতৰ চিন। এই সপোন দেখা ব্যক্তিয়ে সতৰ্ক হৈ থাকিব লাগে আৰু শত্ৰুৰ সন্মুখীন হ'বলৈ সাজু হ'ব লাগে। সপোনত যদি কোনো সাপ এটা শিৱলিংগক মেৰিয়াই থকা দেখা যায় তেন্তে সেয়া ভগৱান শিৱৰ কৃপা আৰু বিশেষ মনোকামনা পূৰ্ণ হোৱাৰ ইংগিত। এইটো এটা অতি শুভ আৰু আধ্যাত্মিক সপোন। কোনো ব্যক্তিয়ে সপোনত যদি বুকুত ক'লা সাপ বহি থকা দেখা পায় তেন্তে সেই সপোনে এই ইংগিত দিয়ে যে তেওঁৰ অচিৰেই মৃত্যু বা গুৰুতৰ বিপদ হ'ব পাৰে। এই সংকটৰ পৰা হাত সাৰিবলৈ এজন ব্যক্তিয়ে ঈশ্বৰৰ আশ্ৰয় লৈ তেওঁৰ আশীৰ্বাদ বিচাৰিব লাগে। এনেদৰে ভগৱান শিৱই দেৱী পাৰ্বতীৰ আগত সাপ দেখা সপোনৰ অৰ্থৰ বিষয়ে কৈছিল। প্ৰিয় দৰ্শক বান্ধৱসকল, আশা কৰোঁ আমাৰ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈও আমাৰ লগত সংযুক্ত হৈ থাকি এনেধৰণৰ ধৰ্মীয় কাহিনী পাই থাকিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।